এবাৰ আমাৰ তৰণেৰ ৰাসত মানে বৃন্দাবন থিয়েটাৰ আছে। চ' এবাৰ বৃন্দাবন থিয়েটাৰৰ হিৰো ৰাঘুনিত্যম দাৰ মই স্কেটছ এখন আঁকা ট্ৰাই কৰিলোঁ। 5 তাৰিখৰ পৰা স্কেটছখন আঁকিছিলোঁ। চ' আজি 7 তাৰিখ, আজি মই বোমা মাৰা চাব আহিলোঁ একে। চ' মন্দিৰটো ঘূৰো ৰ'বক চাৰিওফালে নাই। This is my God, Lord Krishna. এবাৰ নলবাৰীতো যাব লাগিব, তাতে বঢ়িয়া হ'ব বুলি কৈছে। কিবা ৰিয়েল ষ্টেচু আহিব বোলে তাতে, যাব লাগিব। নেক্সট ডে হৈছে 8 তাৰিখ, মোৰ স্কেটছখন গিফ্ট কৰিব লগাতে। চ' গেলোঁ থিয়েটাৰ চাবা। থিয়েটাৰখন চোৱাৰ আগতে ফটোখন কেনেকৈ একচু চাই লওক অলপমান টাইম নাকি। তুমি প্ৰথম প্ৰেমৰ ৰুণ, তুমি সপোনৰ ৰুণজুন, ভাল লগা বৰষুণ, ভাল পোৱা বৰষুণ, মেঘৰ পানী পক্ষী হ'ল নামি আহা মাতিলৈ, সুৰৰ চুলি মেলিলৈ নামি আহা গান হ'ল। মন হেৰুৱাৰ বন, তুমি তাতেই ৰং, মই বালিচৰ তুমি মোৰে নীলা বৰষুণ, মোৰ ৰাতিৰ দিন তুমি তাতেই লীন, মোৰ পথাৰৰ কঠীয়াৰে মৰম বৰষুণ, তুমি প্ৰথম প্ৰেমৰ ৰুণ, তুমি সপোনৰ ৰুণজুন, ভাল লগা বৰষুণ, ভাল পোৱা বৰষুণ, মেঘৰ পানী পক্ষী হ'ল নামি আহা মাতিলৈ, সুৰৰ চুলি মেলিলৈ নামি আহা গান হ'ল। চিটি চিটিয়া ফুল, তুমি মোৰে খুন, মোৰ হৃদয়ৰ বেগি চাপি তুমি বৰষুণ। তাৰপৰা এনেকৈ ঘূৰি ঘূৰি মই লগটোক ক'লোঁ বল কিবা অলপ খাই যাওঁ বল। সি কৈ চাওমিন খাবলৈ। মই বোলো বলতে সৰু এখন হোটেলত সোমাই যাওঁ। সি কৈছে নাই নাই সৰু হোটেলত নোসোমাওঁ, প্ৰফেচনেল হোটেলত সোমাওঁ। ইয়াৰ চালোঁ, চাই পেলাই গেলোঁ হোটেলত সোমাই পেলাই। তাৰপৰা হোটেলখনত সোমালোঁ যে এনেকৈ 2খন কাগজ আছে। বোলো এইগিলা আৰু কি বস্তু, আগতে দেখা নাই এইগিলা। তাতে কিবা কিবি লেখা আছে, চিকেন পকৰা কিবা কিবি। তাৰপৰা তাতে যি দাম লেখা আছে আমি ভাবিলোঁ বাজান ধুবাই লাগে নেকি। আমি আহিছোঁ ভাই পকেটত 10 টকা এটা লৈ যোৱা চলি, যাতে চাৰ্কলখন ফুটলি বাটপে পাৰোঁ। তাৰপৰা পানী বটল এটা লৈ আহি সুধিলাক কি খাব। মই ক'লোঁ চাওমিন খাম। বোলে সুধি কি চাওমিন। তাৰপৰা মইতো এনচাৰ দিব পৰা নাই ভাই, মই নামেই শুনা নাই আৰু কি চাওমিনৰ যে কিবা ভাগ থাকে। সৰুৰ পৰা খাই আহিছোঁ চাওমিন। ইফালে লগটোৱে ক'লাক দক কিবা ভেজ চাওমিন নাই। সেনেকৈ ভাই এনেকৈ ৰখি আমি কমেও আধা ঘণ্টামান বহিছোঁ হোটেলখনত। কাৰো গুৰুত্ব নিদিয়ে, ইমান মাতি আছোঁ মানুহগিলে মাতে ঠিকেই, যিবিলাক নিছোঁ সেনেকৈ কৈ। তাৰপৰা বনোৱা নাই বুলিও কৈ একবাৰ। তাৰপাছত 45 মিনিটমান বহিলোঁ। গৈ পেলাই ভাই ব'লে ৰাতি হ'ল ম'ম' খাই ঘৰত যামগৈ ব'ল। সি কৈ নাই নাই ম'ম' নাখাওঁ চাওমিনেই খাম। তাৰপৰা চাওমিন টাওমিন ফুচকা চুচকা খাই ক'ৰবাত কিবা খাই পেলাই গুচি আহিলোঁ।
ভাল লগাব এতিয়া হ'ল মোৰ ফটোখন ৰাগদাক গিফ্ট দিব লগা কাম চ' আমি থিয়েটাৰকলৈ গ'লোঁ থিয়েটাৰ চাবা যোৱা নাই মানে ফটোখন দিবা গৈছোঁ দি পেলাই তাতে আৰু ফৰ্মেটগিলা বদলি দিছে থিয়েটাৰ মানে আটাই গেট আছে সেই গেটটোৰ ভিতৰত মানে টিকট থাকাগিলা ভিতৰত যাবা দে আমাৰতো ভাই টিকট নাই মানে আমাৰ থিয়েটাৰ চোৱা ঠাণ্ডাই নাই আমি ক'ত টিকট কাটো তেতিয়াহ'লে আমি ফটোখন দিবাক লাগি সিহঁতক ক'লোঁ সুধিলোঁ সুধোঁতে কৈছি লগ কৰাতে পিছফাল দি যায় পেলাই দি আমি পিছফাল দি গ'লোঁ দি ভাগ্য ভাল দক ৰাগদাক দেখা পালোঁ তাতে ৰাস্তাতে দি ৰাগদাৰ লগত গ'লোঁ যাই গ্ৰীণ ৰুমত সেনেকৈ কথা পাতি হ'লোঁ আৰু হৈ ফটোখন দিলোঁ দি পেলাই ৰাগদাই ক'লাক থিয়েটাৰ চাবা না বোলো আজি নাচাওঁ কালি চাম এনেকৈ ক'লোঁ দি ৰাগদাই দেখালাক আৰু থিয়েটাৰ সেনেকৈ চাই পেলাই গুচি আহিলোঁ ইন্দিৰা ৰাতি নাম্বাৰ দিয়াই আছে আমাৰ ছেক্ৰেটাৰী যোগাযোগ ৰাখিবা কেতিয়াবা কিবা কামত ঠিক আছে কি কৈছিলা নামটো ভাস্কৰ কলিতা ক'ত ঘৰ ইয়াতে তুমি তাতেলি মোৰ পথাৰৰ কঠিয়াৰে